লাইভত আছে না Hello students, am I audible? মই নিজকে দেখা নাই okay just a second okay I think মই নিজকে দেখি আছো okay hello chocolates কি খবৰ বঢ়িয়া তোমালোকৰ কমেন্টবোৰ চাই ভাল লাগিছে so finally তোমালোকৰ এক্সাম শেষ হ'ল নহয় জানো কেনেকুৱা হ'ল কোৱা এতিয়া কিমান ভাল হ'ল কিমান বেয়া হ'ল এটা ওয়াৰ্ডত দাদা ওএমআৰ সিটখনৰ পৰা অলপ গুলটো বাহিৰত লালে সো অলপ গুলটো বাহিৰত লালে একো নহয় কিন্তু হে গুলটো যাতে বেলেগত গৈ বেলেগ এটা গুলত নালাগেগে তাৰ কাৰণে ধ্যান ৰাখিবা ওকে হাই চকলেট স্যাৰ হেল্লো এণ্ড সিক্কা সো আজি তোমালোকৰ কাৰণে এটা স্পেশাল এনাউন্সমেন্ট লৈ ফাইনালি আহিলো আৰু তাৰ কাৰণে তোমালোক যে অলৰেডি ইয়াত কানেক্ট হলা বহুত বহুত থ্যাংক ইউ মই ভাবিছিলো কি জানা তোমালোকে পৰীক্ষা সৰীক্ষা শেষ হ'ল চাগে কোত আছাগে কোত ফুৰি আছাগে ঠিক নাই আজি আহিবা জানো মই নিজে শিওৰ নাছিলো নো ইউজাৰ্স লাভ ইউ টু সো আমি নিজে শিওৰ নাছিলো তোমালোক আহিবা না হয় কিন্তু আজি আহি গলা বাহ দেখি ভাল লাগিলে তোমালোক গ্ৰুপত এক্টিভ আছে আমাৰ WhatsApp চেনেলত এক্টিভ আছে বঢ়িয়া সো আজি কিহৰ কাৰণে আমি লাইভ আহিলো কি এনাউন্সমেন্ট আছে তোমালোকে অকমান পিছত গম পাবা জাস্ট অলপ ধৈৰ্য ধৰা বাবা ভাল লাগিব আজি বহুত ধুনিয়া তোমালোকৰ একচুয়ালি কি জানা তোমালোকৰ যি মৰম পালো আমি এইকিদিনত যি মৰম তোমালোকে স্নেহ দিলা ৰেসপেক্ট দিলা বহুত ভাল লাগিলে আৰু তাৰ কাৰণে তোমালোকে আমাৰ জাস্ট এই চেনেলটোৰ পৰিয়াল নহয় এতিয়া আমি এই গুটে ফ্যামিলি শাৰ্পি এটা ফ্যামিলি হৈ গল ৰাইট শাৰ্পি এটা সৰু চেনেল হৈ থকা নাই এতিয়া আৰু কাৰ কাৰণে তোমালোকৰ কাৰণে আৰু থ্যাংক ইউ সো মাচ আমাৰ ফালৰ পৰা যে তোমালোকে ইমান পঢ়াৰ প্ৰতি মনোযোগ দেখুৱালা আমি যি কন্টেন্ট আমাৰ টিচাৰ আমাৰ ছাৰ সকলে যিমান কষ্ট কৰিলে তোমালোকৰ কাৰণে তেওঁলোক একচুয়ালি হ্যাপি যে তেওঁলোকে কৰা কষ্টৰ বিনিময়ত তোমালোকে তাৰ পৰা ৰিজাল্ট পাইছা এটা ফল পাইছা লাভ ইউ টিম শাৰ্পি ইয়েস অফ কোৰ্স আমাৰ গুটে আসাম গেমাৰ মেঘৰাজ দা তুমি আমাৰ ঘৰৰ ওচৰতে থাকা আসাম গেমাৰ আচ্ছা সো আসাম চিনি পাইছে যেন লাগিছে নেকি মোৰ নামটোত কোনো কথা নাই লাভ ইউ স্যাৰ লাভ ইউ বাস্তৱ সো আজি আমি কি কৰিম ওকে সো মই এটা গম পা নাই যাবই মন যায় তোমালোকৰ কথা পাতি থাকিব মন গৈছে তোমালোক যদি ফ্ৰন্টত থাকিলা যেন পুৰা আজি সবে পুৰা হাতত চাহ কাপ লৈ অকল মই না কফি সফি লৈ পকৰি চকৰি লৈ কথা পাতিলোহেঁতেন কিন্তু কি কৰবা ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম কুৱেশ্যন এনসাৰ লোকেল এন্টাৰটেইনমেন্ট আমি এটা ফাৰ্ষ্ট ইয়াৰ এক্সাম একো দি থকা নাই কিন্তু নেক্সট ইয়াৰ আমি এটা কি হল আমি তোমালোকৰ ইমান মৰম মানে পাই মানে আমি ভাল পালো যে আমি নেক্সট ইয়াৰ এতিয়া কি হৈছে 2024 হল ন সো এতিয়া যোন সকল ফাৰ্ষ্ট এতিয়া যি সকলে মেট্ৰিক দিলে তেওঁলোকে যেতিয়া ফাৰ্ষ্ট ইয়াৰ পাব সেকেন্ড ইয়াৰ পাব তেওঁলোকৰ লগতো আমি আৰু এংগেজমেন্ট হৈ যাম কাৰণ আকৌ এবাৰ কৈছো শাৰ্পি was with you শাৰ্পি is with you and শাৰ্পি will be with you forever তোমালোকৰ লগত শাৰ্পি আছিলে শাৰ্পি আছে আৰু শাৰ্পি সদায় থাকিব খালি তাৰ কাৰণে তোমালোকে আমাৰ লগত কানেক্ট থাকিব লাগিব আমি আৰু বহুত ধৰণৰ নতুন নতুন কথা আলোচনা কৰিম নতুন নতুন কোৰ্স ষ্টাৰ্ট কৰিম আৰু তোমালোকৰ কাৰণে আমি লাইভ আহি থাকিম আৰু বিশেষকৈ আমাৰ ছাৰ সকল যিসকলে বহুত বেছি কষ্ট কৰিলে এই কিদিন তোমালোকৰ কাৰণে কেবাজন ছাৰে হুবও নাপালে ছাৰ মেমে বিজিত ছাৰ হওক বসন্ত ছাৰ হওক তোমাৰ আত্ৰি মেম মৈত্ৰী মেম হয় নহয় আৰু নতুন নতুন ছাৰ সকল যিসকল আহিছে তোমালোকৰ কাৰণে আমি আৰু টিমটো আমাৰ বঢ়ুৱাই গৈছে যাতে তোমালোকক আমি আৰু কন্টেন্ট দি থাকিব পাৰো আৰু কিন্তু আজি স্পেশাল এনাউন্সমেন্টটো হেতু নহয় ৰখা অলপ ধৈৰ্য ধৰা 5 মিনিট আৰু গম পাই যাবা কিহৰ কাৰণে আজি স্পেশাল এনাউন্সমেন্টটো কৰিছো আৰু এনাউন্সমেন্টটো একচুয়ালি মই মোৰ কাৰণে নহয় তোমালোকৰ কাৰণে হ'ব তোমালোকৰ সবৰে ইয়াত ইনভলভমেন্ট লাগিব আৰু তোমালোকে আমাৰ ঠাইটো হয়তো ওলাব পাবও পাৰা হয়তো সো stay tuned okay so drink a special safi special drink কি কবা সাফি আমাৰ স্পেশাল ড্ৰিংকটো গম পোৱা মানে ন বিজিত ছাৰে তোমালোকক কৈ দিলে কথাটো গম পাও আৰু এটো মোৰ কাপ হা মাজতে তোমালোকে দেখা চাগে মাজতে কেতিয়াবা কাপটো আমাৰ লাইভ সেশনত লাইছিলে মাজত ৰাইট কিন্তু হেতু মই আহি পেনা গৈছিলো আৰে মোৰ কাপটো লাইভ সেশনত লিয়ে কিয় দিলা এটোৱে মোৰ কাপ আসলিগে ওকে মই পাপু হয় চিনি পাইছা পাইছে ওকে পাপু সার্ভিস আহমেদাবাদ ওকে সো আই থিংক এনাউন্সমেন্ট টু স্টার্ট কৰো শাৰ্পি জিনাবাদ ভাল লাগে তোমালোকৰ কমেন্ট গিটা দেখিয়ে ভাল লাগে এটা কোৱা তোমালোকৰ এক্সাম একচুয়ালি তোমালোকে কোনে কোনে এক্সামত 80% ওপৰত পাবা যেন লাগিছে কোনে কোনে 80% ওকে 75 পৰে 80% ওপৰত কোনে কোনে 75 ওপৰত হৈছে 75 ওপৰত জাস্ট হাতখন ৰেজ কৰা বঢ়িয়া জিনু গগৈ বঢ়িয়া ধৰিত্ৰী ৰয় মই বঢ়িয়া গুনগুন বঢ়িয়া
ছাৰ মই ফালি থৈ আহিছোঁ প্ৰিয়াংকু বঢ়িয়া অ'কে বহুতে 75 ওপৰত পাবা বঢ়িয়া 90+ জিনু বৰা বঢ়িয়া দেখোন আৰু বঢ়িয়া 89 অ'কে বঢ়িয়া 70 চ' আমাৰ ইয়াতো মানে কোনোবা হয়তো পজিশ্যনত আহিও যাব পাৰে নেকি আমাৰ টিমৰ ফালৰ পৰা শাৰ্পি ফেমিলিৰ ভাৰ্গৱ 95+ বঢ়িয়া ভাৰ্গৱ আৰু ৱাও 101% বিমান তালুকদাৰ মিছা থাকিলে কৈছা 101% নিদিয়ে নহয় তোমাক অ'কে 98 আছাম পলাক ছাৰ মই 88 এবভ বঢ়িয়া 90 বঢ়িয়া টু এছ আই এম হেপ্পী শাৰ্পি ইজ হেপ্পী বঢ়িয়া চ' তোমালোকে এতিয়া কোৱা মেথছৰ বাহিৰটো চবৰে ভাল হৈছে হয় নাই মেথছটো বহুতৰ বেয়া হৈছে বুলি কৈছিলে কিন্তু চিন্তা নকৰিবা এতিয়া তোমালোকৰ কাৰণে চোৱা যিসকলে ফেইল কৰিম বুলি ভাবি আছিলা মেথছত তোমালোকৰ কিমান নম্বৰ শুনা মতে চিয়'ৰ নহয় এতিয়ালৈকে আমি চিয়'ৰ হোৱা নাই শুনা মতে এৰাউণ্ড 11 মাৰ্কছ অৰ ছামথিং তোমাৰ লগাই নিদিব জানো আৰু লগতে তোমালোকৰ প্ৰেক্টিকেলৰ 21 আৰু লগতে যদি তুমি 5-10 এটা কৰি থৈ আহিছা 5 এনে হৈ গ'লা চ' তোমালোকৰ মেথছৰ টেনশ্যন নাই যাৰ ফেইল কৰিম বুলি ভাবিছিলা একো টেনশ্যন নকৰিবা পাছ হৈ যাবা যদি তোমালোকে 5-10 মানৰ কৰি আছে তেতিয়াও পাছ হৈ গুচি যাবা আৰু মই এইটো ট্ৰিক্স একচুৱেলি এইটো পঢ়াৰ সঠিক উপায় নহয় মই জানাই মই সদায় ট্ৰিক্সত বেছি গুৰুত্ব দি দিওঁ ন কেতিয়াবা চ' সেইকাৰণে হৈ গৈছে বঢ়িয়া কোনো কথা নাই চ' আমি কি এই ধান 85+ৰ বেয়া হয় বুলি কওঁ ধন 85+ও বেয়া হৈছে নে অ'কে ঠিক আছে আমি এটা দেৰি নকৰোঁ আমি এটা ষ্টাৰ্ট কৰোঁ এনাউন্সমেণ্টটো কি আছিলে অ'কে কুল 368 গাইজ ইউ আৰ ৱাচিং বঢ়িয়া চ' তোমালোকে কি হৈছে জাষ্ট গেছ কৰা আজি এই এনাউন্সমেণ্টটো কিহৰ কাৰণে হ'ব এটা গেছ কৰিব পাৰিবা কোনোবাই গেছ জাষ্ট দুটা ৱৰ্ডত কিহৰ এনাউন্সমেণ্ট কোনে ক'ব পাৰিবা কোৱা জাষ্ট তোমালোকক 2 মিনিট দিম 2 মিনিটত কোনে গেছ কৰিব পাৰিবা চাওঁ কোনে গেছ কৰিব পাৰিবা কি হয় আজি আমাৰ স্পেচিয়েল এনাউন্সমেণ্টটো তোমালোকৰ ফ্ৰণ্টত আমি লাইভ আহিলোঁ তোমালোকে ভাবিছিলোঁ আমি তোমালোকে কি পৰীক্ষা দি মেলি চব হয় কিছুমানে শুই আছা নহয় কিছুমানে পাৰ্টি কৰিব গ'লা কিছুমানে চিনেমা চাব গ'লা কিন্তু অ'কে আপোনাৰ বিয়া প্ৰিয়াংকু নহয় মোৰ বিয়া নহয় ফুটবল মেটচ বিজিত ছাৰৰ বিয়া অ'কে ফুটবল মেটচো নহয় বিজিত ছাৰৰ বিয়াও নহয় 11ৰ কোৰ্চ কৰাব না একদম 11ৰ কোৰ্চ কৰাম কিন্তু এনাউন্সমেণ্টটো সেইটো নহয় তাতকৈ এটা বেলেগ ধৰণৰ আপোনালোকৰ কাৰণে ইয়াত আছোঁ অলৱেজ বঢ়িয়া ভাল লাগিলে পম্বিয়া প্ৰেখা আমিও আছোঁ তোমালোকৰ কাৰণে অ'কে শাৰ্পিৰ এইচএছৰ ছাৰহঁতৰ ওচৰত যাব পাৰিম নিশ্চয় পাৰিবা চ' আৰু কোনে গেছ কৰিছে আমি ফিডবেক দিব লাগিব চাগে অ'কে নীলমছ অ'কে ছাৰ আপোনালোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও তোমালোকক বহুত থেংক ইউ গম পোৱা তোমালোকৰ যোনটো জোচ তোমালোকৰ যোনটো একতা দেখি ভাল লাগিলে আমি যেতিয়া মাজতে তোমালোকৰ আমি বেছি কি ভাল পালোঁ জানানে যেতিয়া আমাৰ মেথছৰ সময়ত যিহেতু আমাৰ কমন চবচে কম আহি গ'ল মেথছত ৰাইট আমি নৰ্মেলি চবতে 80-90% কমন গৈ আছিলে কিন্তু মেথছত আমাৰ কমন বহুত কমি গুচি গ'ল কাৰণ কিয়তো তোমালোকে জানা আউট অফ চিলেবাছ কুৱেশ্যনছ আহি গ'ল আৰু তাৰ কাৰণে বহুত হাৰ্ড কুৱেশ্যনছ কাটি দিলে এবাৰ যোনটো যিমতে আমি ব্লু প্ৰিণ্ট আছিলে ব্লু প্ৰিণ্টটো ফ'ল' নকৰিলে আৰু চ' সেইকাৰণে আমাৰ কমন দিয়াৰ যোনটো আমি ছিষ্টেম ফ'ল' কৰি আছিলোঁ তাৰ কাৰণে আমি সেইটো ক্ৰেক কৰিব নোৱাৰিলোঁ আৰু তাৰ কাৰণে বহুতে বেয়া বহুত কিছুমান ল'ৰা ছোৱালীয়ে বেয়াকৈ মেছেজ কৰিছিলে কমেণ্ট কৰিছিলে আমাৰ ইউটিউব চেনেলত কিন্তু তাৰে তোমালোকৰ বহুতে আমাক বেকআপ কৰিলা আমাৰ সৈতে এক হৈ পেলাই তোমালোকে তেওঁলোকৰ উল্টা কমেণ্ট কৰিলা যে ছাৰ আমি আপোনালোকৰ লগত আছোঁ ছাৰ মেম শাৰ্পি আমি আপোনালোকৰ লগত আছোঁ হ'ব পাৰে আগৰকেইটা হ'ব পাৰে মেথছটো কমকৈ গ'ল বাট আগৰকেইটাটো ভাল দি আছিলে চ' উই আৰ ৰিয়েলি হেল্পফুল আই মিন বহুত বেছি সুখী হৈছিলোঁ আমি সেইটো সময়ত যে তোমালোকে আমাৰ সৈতে আছা আৰু আমিও তোমালোকৰ কাৰণে আছোঁ মনিটাইজেশ্যন ইনেবল হৈ গ'ল নিশ্চয় অ'কে অফিচ গিভ এৱে দিব নেকি ছাৰ অ'কে চ' ইয়াত তোমালোকৰ এটা পইণ্টত দুজনে পইণ্টত আহিছা অ'কে দুটা শুদ্ধ হৈছে 75% অফ কোৰ্চ অ'কে বিজিত ছাৰৰ বিয়া নহয় মোৰো বিয়া নহয় কাৰোৱে বিয়া নহয় আৰু তোমালোকে জানা আমাৰ কি কষ্ট কিমান আমাৰ টীমসকলে কষ্ট কৰিছিলে তোমালোকে যদি দেখিছা আমাৰ ফটোত যোনটো আমি 50K চেলিব্ৰেশ্যনৰ কাৰণে এটা গ্ৰুপ ফটো তাত গৈছিল ৰাইট আৰু তাত তোমাৰ হওক অজয় হওক মানস হওক আমাৰ টীম বাকীসকলেও বহুত বেছি কষ্ট কৰি আছিলে তাত যাতে তোমালোকৰ এই মেট্ৰিকৰ যোনটো ছেশ্যন তাৰ কাৰণে SSLC ছেশ্যনটো তোমালোকে আগুৱাই লৈ যাব পাৰা আমি আগুৱাই লৈ যাব পাৰোঁ অ'কে গিভ এৱে বঢ়িয়া কুইজ এছ এৱাৰ্ড অ'কে ঠিক আছে ফাইনেলি উই আৰ ষ্টাৰ্টিং আমি ষ্টাৰ্ট কৰিছোঁ একজেক্টলি কি কাৰণে আমি কৰিছোঁ চোৱা এতিয়া তোমালোকৰ আমি যদি হোৱাটছআপত আৰু ইউটিউবত মিলাই অলমষ্ট 15,000 ষ্টুডেণ্টৰ ওপৰত ষ্টুডেণ্টে আমাক থেংক ইউ মেছেজেছ কৰি আছা এক্সামৰ আগতো এক্সামৰ পাছতো চকলেট দেখি ভাল লাগি গ'ল কথাটোৰ মাজত মই ব্ৰেকডাউন হৈ গ'লো বাট চকলেটটো দেখি তোমালোকৰ কমেণ্টত মোৰ ভাল লাগি গ'ল খাবলৈ মন গৈছে এতিয়া একো নাই বাৰু
সেশনটো হেক কৰি লওঁ তাৰপৰা খাম ওকে ঠিক আছে সো এগেইন লেটস স্টাৰ্ট সো লেটস গেট বেক সো তোমালোকৰ কি হৈছে যোনটো তোমালোকে ইমান যে আমাক থ্যাংক ইউ কৈ আছা যে তোমালোকৰ বহুতে এনেকুৱা ভাবি আছে যে তোমালোকে ফেল কৰিম কিন্তু আমাৰ ইউ নো শাৰ্পিৰ চেনেলত জয়েন কৰি এতিয়া বহুত ভাল এক্সাম হৈছে তোমালোকৰ বহুতে নিজৰ বহুত গিটা সাবজেক্টত ফেল কৰিম ভাবিছিলা বাট এতিয়া ভাল হ'ল খালি ওকে থ্যাংক ইউ ইমানকে চকলেট নিদিবা মই পেটুৱা হৈ যাম গম পাইছানে আৰু গলুমলু হৈ যাম বিজিত ছাৰ নিচিনা ইমান খালেও বেয়া কথা এটা দুটা খাম হৈ যাব তোমালোকে বেছি নাখাবা ওকে সো এতিয়া হ'ব কি হে তোমালোকে যিকিটা কমেন্ট কৰি আছিলা হেগিটা চাই আমাৰ গুটে টিম বহুত বেছি হ্যাপি হৈ আছে আৰু তাৰ কাৰণে তোমালোকলৈ আমি এটা স্পেশাল এটা সৰু এটা কম্পিটিশন কাইন্ড অফ থিং ৰাখিম ভাবিছো বাট কম্পিটিশন নহয় হা সো বস্তুটো এনেকুৱা হ'ব তোমালোকে নেক্সট উইদিন লাইক 3 ধৰি লোৱা আজি কে তাৰিখ হৈ গ'ল আজিটো 5 তাৰিখ 10 তাৰিখৰ ভিতৰত তোমালোকৰ টেষ্টিমনি গিটা এটা ভিডিও ৰেকৰ্ড কৰি আমালে পঠোৱা তোমালোকে আমাৰ WhatsApp নম্বৰ জানা নাই মানে স্বাগত কৈ দিছো আৰু তোমালোকে যি সকল মেসেজ কৰি আছা থ্যাংক ইউ বা তোমালোকৰ যেনেকুৱা ধৰণৰ এক্সপেৰিয়েন্স হ'ল আমাৰ শাৰ্পিৰ পৰা তোমালোকৰ কি লাভ হ'ল কি লাভ নহল তাৰ এটা সৰু ক্লিপ 30 সেকেন্ডৰ ভিতৰত এটা ক্লিপ বনোৱা নিজে ৰেকৰ্ডিং কৰা আৰু এই ক্লিপটো আমাৰ WhatsAppত পঠোৱা আৰু পঠালে কি হ'ব আমি তাৰ মাজতে 5 জনক সিলেক্ট কৰিম তাৰে 3 জনক টপ যি 3 জন থাকিব সেই 3 জনক আমাৰ শাৰ্পিৰ টি-শাৰ্ট তেওঁলোকক গিফট কৰিম তোমালোকক গিফট কৰিম যোন 3 তাৰে আমি ৰেন্ডমলি সিলেক্ট কৰিম এনেকুৱা নহয় যে কাৰোবাৰ বহুত বেষ্ট হৈছে যেহেতু বহুত তোমালোকৰ মেসেজেস আহিব তাৰ ভিতৰত লাইক ইউ নো লটাৰী বাট লটাৰী নহয় আৰু ৰেন্ডমলি সিলেক্ট হ'ব তাৰে টপ 3 জনক আমি আমাৰ শাৰ্পি ফালৰ পৰা টি-শাৰ্ট দিম আৰু বাকি 5 জনক তাৰ কাৰণে কিবা এটা আমি ভাবি থৈছো তোমালোকে এতিয়া নক পাছত কৈ আছো বাট তোমালোকে টি-শাৰ্ট পোৱাটো খাটাং আৰু লগতে তোমালোকৰ যোনকিটা ভিডিও থাকিব সেই ভিডিও কিটা গুটে পাছতাৰে ভিডিও আমি আমাৰ শাৰ্পি চেনেলত ষ্ট্ৰীম কৰিম বা আমি শাৰ্পি চেনেলত ভিডিও বনাই দিম সো আপোনালোকৰ শাৰ্পি টিমৰ কাৰণে ডিজিটেলৰ আৰ্ট এটা পাৰা নিশ্চয় যদি তুমি ভাবিছা যে তুমি কৰিব পাৰো আই থিংক তুমি আগতে WhatsAppত হুদিছিলা ৰাইট তোমালোকে এজনে যে আমাক ড্ৰ কৰিব বিচাৰিছো আমাৰ টিমক অফ কোৰ্স পাৰা স্যাৰ মই সবতে পাস আসামিছত বেয়া হ'ল 25 আসামিছত তোমাৰ কি বেয়া হ'ল ওকে আই থিংক যদি তোমাৰ সবতে ভাল মাৰ্কছে পাস হয় বাট 1-2 নম্বৰৰ কাৰণে তোমাৰ যিকোনো কলি এটা সাবজেক্টত বেয়া হয় তেতিয়া তোমালোকক গেছ মাৰ্ক দিয়ে গম পোৱা সো তোমালোকে যদি গুটেই কিটা সাবজেক্টত ভাল হৈছে বাট অকল এটা সাবজেক্টত তোমালোকে ভাবিছা যে 2-1 নম্বৰৰ কাৰণে তোমালোকে হয়তো থাকি যাব পাৰা পাস নহব পাৰা তাৰ কাৰণে তোমালোকৰ গেছ মাৰ্কৰ ব্যৱস্থা কৰা হয় সো ডোন্ট वरी अबाউট দ্যাট শাৰ্পি স্পন্সৰশিপ পাম শাৰ্পি স্পন্সৰশিপ কেলে লাগে তোমাক স্যাৰ মই ইনশাআল্লাহ 90+ থাকিব বঢ়িয়া সো তোমালোকে এনাউন্সমেন্টটো গম পালা যে উই আর starting this announcement because এটা কম্পিটিশন থাকিব এটা তোমালোকৰ 30 সেকেন্ডৰ ক্লিপ তোমালোকে আমাৰ WhatsApp নম্বৰত পঠোৱা WhatsApp নম্বৰটো যদি তোমালোকে নাজানা আকৌবাৰ লিখি দিছো চাই লোৱা আই থিংক বহুতে জানা তথাপিতো +91 এটোটো সবতে থাকে নহয় জানো 7086811127 এটো হৈছে আমাৰ অফিশিয়াল WhatsApp নম্বৰ এবাৰ কনফাৰ্ম কৰি দিছো হয় ন এটো ৰবা কনফাৰ্ম কৰি দিছো নহলে আকৌ বেলেগত লাগি গলে বেয়া কথা হ'ব ওকে 7086811127 কাৰেক্ট সো তোমালোকে WhatsApp নম্বৰটো নোট কৰা 7086811127 আৰু যি সকলে তোমালোকে ভাবিছা যে শাৰ্পিৰ পৰা তোমালোকৰ কিবা এটা লাভ হ'ল শাৰ্পিৰ পৰা তোমালোকে কিবা এটা লাভ পালা তোমালোকৰ পৰীক্ষা ভাল হ'ল তোমালোকৰ লাইফ চেঞ্জ হ'ল এনিথিং জাস্ট তোমালোকে 30 সেকেন্ডৰ এটা ভিডিও ক্লিপ বনোৱা লাইক শৰ্ট যেনেকে দেখিছা ৰীল যেনেকে দেখিছা জাস্ট 30 সেকেন্ডৰ ভিতৰত এটা বনোৱা আৰু আমাৰ এই ইউটিউবত আমাক সেন্ড কৰা শেয়াৰ কৰা আৰু যি সকলৰ তাৰে अगेन জুনে তাৰ ভিতৰত ফেভাৰিট গীতাঞ্জলি দাস হাই চকলেট স্যাৰ হেল্লো গীতাঞ্জলি সো তোমালোকৰ টপ 5 জনক আমি সিলেক্ট কৰিম তাৰে 5 জনৰ আমি আমাৰ ভিডিওত আমাৰ ইউটিউব চেনেলত হেতু আমি দেখুৱাম আমি ষ্ট্ৰীম কৰাম আৰু লগতে টপ 3 জনক আমি আমাৰ শাৰ্পিৰ ফালৰ পৰা টি-শাৰ্ট গিফট কৰিম ওকে মই ডিজিটেল আৰ্টিষ্ট হয় হে কাৰণে নিশ্চয় ওকে বঢ়িয়া কৰিব পাৰা তুমি মুৰু ওয়াইফ স্যার 90 ফার্স্ট ইয়ার কমার্স লাগে ওকে আই থিংক তোমালোকে এটো জানা যে আমি 11 12 তোমালোকৰ কাৰণে স্টাৰ্ট কৰিব গৈ আছো আৰু তোমালোকে যদি তোমালোকৰ ভাইটি ভন্টি আছে তেওঁলোকৰ কাৰণে কোৱা পাৰা যে আমি ক্লাস 9 10 ৰ লাইভ স্টাৰ্ট হ'ব এতিয়া আমাৰ নেক্সট এক মাহৰ ভিতৰত আমাৰ সকলোৰে তোমালোকৰ ক্লাস 9 10 11 12 প্ৰত্যেকটো ক্লাছৰ আমাৰ লাইভ সেশন তোমালোকৰ কাৰণে স্টাৰ্ট হ'ব তোমালোকৰ যদি ভাইটি ভন্টি আছে বা তোমালোকৰ যদি দাদা
বাইদেউ আছে, বাট তোমালোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত আমাৰ লগত কানেক্ট হৈ থাকিব পাৰিবা। আমি লাহেকৈ ষ্টাৰ্ট কৰি গৈ আছোঁ। তাৰ কাৰণে শাৰ্পি চেনেলক চবকে ছাবস্ক্ৰাইব কৰি ল'ব কোৱা, আৰু তেওঁলোকক কি কৰিব কোৱা, হোৱাটছএপ আমি গ্ৰুপৰ চেনেল লিংক দিম এই ভিডিঅ'ৰ তলত। তোমালোকৰ 4টা হোৱাটছএপ গ্ৰুপ থাকিব, ক্লাছ 9, ক্লাছ 10, ক্লাছ 11, ক্লাছ 12। চ' তোমালোক চাৰিওটাৰে তোমালোকে নিজৰ যোনকেইটা ক্লাছ থাকিব তাত জইন কৰি ল'বা। অলৰেডি বিজিত ছাৰে তোমালোকক কৈ আছিলে যে আমি কি কৰিম, ষ্টাৰ্ট কৰিব গৈ আছোঁ 11, 12 তোমালোকৰ কাৰণে। চ' শাৰ্পি উইল বি দেয়াৰ, অ'কে। চ' এগেইন সেইটোৱে আছিলে তোমালোকৰ কাৰণে এনাউন্সমেণ্ট। চ' তোমালোকৰ কাৰণে আজি 5 তাৰিখ হ'ল, ৰাইট? তোমালোকে 10 তাৰিখৰ ভিতৰত তোমালোকৰ আমি চাম ক্লিপকেইটা। 10 তাৰিখৰ ভিতৰত আমি তাৰপিছত ডিক্লেয়াৰ কৰিম কোন কোন চিলেক্ট হৈছে উইদিন নেক্সট উইক, অ'কে। কাৰণ আই ন' বহুত 10-15 হাজাৰ ওপৰত ষ্টুডেণ্টে আমাৰ হোৱাটছএপ ভৰি যাব এতিয়া মেছেজেছ, বাট ষ্টিল আমি তোমালোকে আমাৰ কাৰণে যিখিনি মানে ছাপৰ্ট দিলা, আমি তোমালোকৰ কাৰণে যিখিনি কৰিলোঁ, তাৰ এটা ফাইনেল এটা ৰিজাল্ট হিচাপে এইটো ক্লিপ আমি ৰাখিব বিচাৰিছোঁ। ছাৰ 10-10 লাগে, 10 পাই যাবা। তোমালোকে যদি ক্লাছ 10 পাইছা এতিয়া 10 আমি লাহেকৈ আহি থাকিব। হাই চকলেট ছাৰ, হেল্ল' চিন্ময় ছাৰ, 10 পাই যাবা। তোমাৰ ৰিজাল্ট পাই যাবা নেক্সট উইকত, 10 তাৰিখৰ পাছৰ যোনটো উইক তাৰ ভিতৰত পাই যাবা। টি চাৰ্টৰ চাইন কৰি দিব, অ'কে। তোমালোকৰ চইচ হ'ব। আমি টি চাৰ্টকেইটা দিম, তাৰ আগত তোমালোকক সুধি ল'ম যে তোমালোকে চাইন লাগে নালাগে। যদি লাগে তেতিয়া দি দিম, ড'ন্ট ৱৰি। আকৌ এবাৰ কৈ দিয়কচোন কি কৰিব লাগিব। অ'কে, শুনা শান্তনু। চ' আকৌ এবাৰ কৈ দিছোঁ, তোমালোকৰ 5 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত তোমালোকে মানে শাৰ্পিত পঢ়ি তোমালোকৰ কি লাভ হ'ল, শাৰ্পিত পঢ়ি তোমালোকৰ লাইফত কি চেঞ্জ হ'ল, তাৰ এটা জাষ্ট 30 ছেকেণ্ডৰ ভিতৰত, হয়তো 10 ছেকেণ্ড হ'লেও হ'ব, 20 ছেকেণ্ড হ'লেও হ'ব, 30 ছেকেণ্ড হ'লেও হ'ব, তাৰ ওপৰত নিনিবা খালি। 30 ছেকেণ্ডৰ ভিতৰত এটা ক্লিপ ৰেকৰ্ড কৰা, মোবাইলটোৱেদি এটা ৰিল ৰেকৰ্ড কৰা নিচিনাকৈ ৰেকৰ্ড কৰা, আৰু এই যোনটো হোৱাটছএপ আমাৰ আছে তাত অফিচিয়েল হোৱাটছএপত তোমালোকে চেণ্ড কৰা, অ'কে। বুজি পালা? ছাৰ চাউট আউট দিব, পাই যাবা। টপ 5জনৰ একদম টপ 5টা ভিডিঅ' আমি চিলেক্ট কৰিম। তাৰ ভিতৰত প্ৰত্যেক 5জনৰ ভিডিঅ' আমি আমাৰ ইউটিউব চেনেলত আমি প্লে' কৰোৱাম, আমি ৰিলিজ কৰাম। চ' তোমালোক 5জনৰ ভিডিঅ' আৰু লগতে টপ 3জনক তোমালোকে শাৰ্পিৰ টি চাৰ্ট পাবা। হাই চকলেট ছাৰ নহয়, মই হাই চকলেট নাখাওঁ, হাই চকলেট অলপ খাওঁ। দীপাংকৰ হাই। চ' ভিডিঅ' ৰেকৰ্ডিং ভিডিঅ' ৰেকৰ্ডিং দিব, তোমালোকে ভিডিঅ' ৰেকৰ্ড কৰিবা। নবিতা নকৰোঁ, অ'কে, কোনো কথা নাই। তোমালোকক আমি ফ'ৰ্চ কৰা নাই যে তোমালোকে কৰা নকৰা, নিজৰ কথা, একদম নিজৰ কথা। মন গৈছে তোমালোকে ভাবিছা যে, কাৰণ এইকাৰণে ক'লোঁ চোৱা, তোমালোকৰ 15,000ৰ ওপৰত ষ্টুডেণ্টে অলৰেডি আমাৰ মেছেজ আহিলে, প্লাছ কমেণ্টছ আহিছে যে তোমালোকে বহুত বেছি হেল্পফুল, মানে হেল্প পালা, থেংক ইউ। সেইকাৰণে এইটো কৰিছোঁ যে তোমালোকে একজেক্টলি তোমালোকে ইমান কৈ আছা এতিয়া আমিও যাতে তোমালোকক দেখুৱাব পাৰোঁ, ৰাইট? তোমালোকক আমি গোটেই পাব্লিকৰ আগত, গোটেই সমাজৰ, গোটেই অসমৰ আগত দেখুৱাব পাৰোঁ। সেইটোৱে আমাৰ মেইন এইম, অ'কে। ঠিক আছে, আই থিংক উই আৰ ক্লজিং দিছ ছেশ্যন। আৰু এনাউন্সমেণ্টটো যদি বুজি পালা বঢ়িয়া। আৰু ইয়াৰ পিছত তোমালোকে জানা আজি এডভান্স মেথছ, তোমালোকৰ যাৰ এডভান্স মেথছ আছিলে, এডভান্স মেথছৰ যোনকেইটা পেপাৰ এনালাইচিছ সেইটো আজি আহিব অলপ পিছত। আৰু তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টৰ কাৰণেও আজি যোনটো এক্সাম হৈ গ'ল লাষ্ট, তেওঁলোকৰো পেপাৰ এনালাইচিছ আহিব আজি। চ' আজি আৰু নেক্সট 2টা লাইভ আছে। আৰু ভাবিছোঁ যে তোমালোকে এক্সাম দি কেনেকুৱা লাগিলে, এক্সাম যিহেতু শেষ হ'ল দিয়া, তোমালোকেতো মস্তি হা নাই। আমি যেতিয়া এক্সাম শেষ হ'ল, মইতো ঘৰতে নাছিলোঁ। এক্সাম যি শেষ হ'ল পিছদিনাখনি ঠিকছে হ'লোঁ, তাৰপৰা ওলাই গ'লোঁ ক'ৰবাত। ঠিক আছে, বঢ়িয়া। উই আৰ ফিনিচিং দিছ ছেশ্যন দেন। থেংক ইউ এগেইন এণ্ড ৱেলকাম টু শাৰ্পি।